শুই থেকে বহুত দিন হ'ল ডিউটি যাই আছো হলো কাৰণে ভিডিঅ' দিব পৰা নাই। আজি এনেকা মাইন এটা আহিলে আমাৰ ৰাস্তাৰ সেইখিনি বহুত আন্ধাৰ হয়, তাৰ কাৰণে ভাবিলো এটা লাইট লগাই দিম। তাকো দিনত লাইটটো নজ্বলিব, ৰাতি হলে লাইটটো জ্বলিব। তাত সেন্সাৰ লগোৱা হ'ব। ইয়াত তাৰ কাৰণে মাথা মাৰি থকা গৈছে, কি কি কৰিলে কেনেকুৱাকে কাম কৰিব পৰা যায়। এইখন অনা গৈছিলে, আমাৰ বেলেগ এটাৰ আছিলে, তাতে আমি সেন্সাৰ লগোৱা গ'ল। ৰবচোন সেন্সাৰটো দেখাই দিম। ইয়াত এইটো সেন্সাৰ লগোৱা গৈছে, লাইটটো লগোৱা গৈছে। তাৰপিছত ইপিনে আৰু লাইনৰ হেবিটটো ল'ব, হেভি লাইন লগাব যাব না। হেভি লাইন লগালে চাৰ্কিটখন জ্বলি নোযোৱাৰ কাৰণে এইটো আছে। আপোনালোকে চাই থাকক। সূৰ্যৰ পোহৰত লাইট বন্ধ হ'ব আৰু আন্ধাৰ হলে লাইট জ্বলিব। আপোনালোকক এতিয়া টেষ্টিং কৰি কেনে দেখুৱাই আছো। সূৰ্যৰ পোহৰত নজ্বলে আৰু আন্ধাৰ হলে লাইট জ্বলিব। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু আমাৰ ইয়াত ৰাস্তাত লগোৱা যাব। আপোনালোকে ৰাস্তাত লগালে গধূলি আপোনালোকে দেখিব কেনেকৈ জ্বলে। আৰু এতিয়া বৰ্তমান কামটো কৰি আছো, আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটো সব সাকসেস জ্বালাই হৈ গৈছে। এতিয়া জ্বালাইটো হৈ গ'ল, জ্বলিব নে নাই? জ্বলবাই লাগব গাইস। লাইটটো জ্বলব ৰ, লাইটটো মানে দিনত বন্ধ হৈ থাকিব, ৰাতি অটমেটিক জ্বলিব লাগিব। এইটো সেন্সৰ আছে, এই সেন্সৰ দেখি গৈছে। ইয়াত সেন্সাৰ এইটো সেন্সাৰ লগোৱা গৈছে ইয়াত। আপোনালোকক এইটো হল এই দুটা সেন্সাৰ লগোৱা গৈছে। বাট ইয়াত হ'ব লাইনৰ কানেকচন। মেইন লাইনডাল হ'ব ইয়াতে, ইডালত মেইন লাইনডাল হ'ব। ইপিনে যাব লাইটটো, ইয়াত যাব হোল্ডাৰটো। ইয়াত হোল্ডাৰটো লগাই দি, ইয়াতে হোল্ডাৰটো লগাই দি, ইয়াত হোল্ডাৰ লগাম। তাৰপিছত আপোনালোকে চাই থাকক ভিডিঅ'টো। তল চৰাই বহুত মাথা দি কাম কৰিছে, কি কবি ক। টেষ্টিং কৰিম। মানে এই যে কামটো কৰি আছো যে, তুমি তাৰ বিষয়ে কি কবা? ভাল হব নে বেয়া হব? মানে কি এনেকুৱা হব তুমি বুজি পাইছা নে নাই? কি বুজি পাইছা? দিনত কিহে কাম কৰিব? সূৰ্যই কাম কৰিব। ঠিক আইডিয়া হৈছে। এতিয়া আমি আন্ধাৰত আহিছো। এতিয়া দেখিছে আপোনালোকে, ঘৰৰ ভিতৰে অহাৰ লগে লগে লাইটটো জ্বলিছে। কি কবি সাকসেসফুল মানে আপোনালোকে দেখিছে ইয়াত পুৰা একদম চুইচ নাই কোনো ধৰণৰ। আমি ইয়াত একো কানেক্ট কৰা নাই। লাইন দিব লাগিলে ইয়াত লাইন দিলো, তাৰপিছত আপোনাৰ জ্বলি গল। তাৰপিছত এতিয়া মোবাইল এটা দিচোন দি, কাৰ মোবাইল আছে। এই দৰ্জাখন ভালদৰে মাৰি দি আৰু লাইটটো বন্ধ কৰি দি। লাইটটো বন্ধ কৰি দি। এতিয়া লাইট বন্ধ হৈ গল, জ্বলি গৈছে। তাৰপিছত লাইট জ্বলি গল। এতিয়া মোবাইল এটা দিচোন দি, মোবাইলটো হলে ভাল হয়। লাইটটো একেবাৰে বন্ধ কৰি দি, মেইন লাইনটো বন্ধ কৰি দি। মেইন লাইটটো বন্ধ কৰি আছে আপোনালোকে। এতিয়া দেখিছে আপোনালোকে পুৰা জ্বলি আছে। এই টৰ্চটো লৈ যোৱাৰ পিছত লাইটটো বন্ধ হৈ যাব, চাই থাকক। বন্ধ হৈ গল লাইট, বন্ধ হৈ গল লাইট। এতিয়া আনিছো, লাইট জ্বলি গৈছে। আপোনালোকে দেখিছে না? এই দিলো, এই লাইট বন্ধ হৈ গল। আৰু এই আনিলো, লাইট জ্বলি গল। আপোনালোকে এতিয়া আমাৰ চাকচেচফুল হৈ গল, কাম হৈ গল। কাৰণ আমাক দিনত লাইট জ্বলিব নালাগে, ৰাতি লাইট জ্বলিব লাগে। দিনত সেন্সাৰে কাম কৰিব, সূৰ্যৰ পোহৰত লাইট বন্ধ হৈ থাকিব। আৰু ৰাতি সূৰ্য পোহৰ নোহোৱাৰ পিছত লাইটটো জ্বলিব অটমেটিক। তাৰ বাবে আমি এতিয়া মেইন লাইনত লগাব লাগিব। মেইন লাইনত লগাই থম। আপোনালোকক গধূলি কেনেকুৱা পোহৰ হয় আৰু কেনেকুৱা হয় আপোনালোকক দেখুৱাই আছো। ভিডিঅ'টো শেষলৈ চাই থাকক। বাই বাই। এতিয়া সেই গাইছ, এতিয়া মেইন লাইনত লগাব যাই আছো। মানে কি হব, এতিয়া মেইন লাইনত লগাই দিলে দিনত নজলে। আপোনালোকক কৈছে সূৰ্যৰ পোহৰতে, এইপিনে সূৰ্য দেখিছে। সূৰ্য যেতিয়া ঢাক যাব
তেতিয়া লাইট জ্বলিব। আপোনালোকক জ্বলাৰ পিছত আপোনালোকক দেখুৱাই আছো। এতিয়া আমি তাৰ কাৰণে যোগাৰ কৰি আছো। এইটো হেক্টা লাগিব ন, হেক্টাটো দিব লাগিব। ইপিনে এইটো বনাই লওঁ। এইটো এটা বনাই ললো। এইটো এটা প্লাষ্টিক আছিলে, মই প্লাষ্টিকটোৰ ভিতৰে দি এনেকে টেপ মাৰিছো, কাৰণ বৰষুণৰ দিনত যে বৰষুণ পৰিলেও বেয়া নহয়। বাট मूर्खामी लगाया था वो होल्डर का कवर नहीं लगा। इससे कैसे इंजीनियर बनेगा भैया? कुछ नहीं होगा, वो काम करेगा तो बाद में सुधार दूंगा। ठीक है। আমি এতিয়া লগাব যাই আছো মেইন লাইনত। ভগৱানক চিন্তি যেন কামটো তাত দিছে, ইয়াতো দিলে ভাল আছিলে। লগাব ওলাইছো, ইয়াতো সাকসেসফুল হোনা পড়েগা, হবাই লাগিব। ইয়াতে লগাম ওপৰত। এই গাইস এডাল লাগি গল। गाइस क्या हुआ? কি কৰি আছা? অলপ দূৰত দিব লাগিব, কি টাইট হৈ থাকলে এই নহব। হে গাইস সাকসেসফুল হৈ গলো, কিন্তু বাট এটা ভুল কাম কৰিলো। আমি প্লাষ্টিক ডাব্বাটো অচৰিত নাম দিব নালাগিছিল, লাইটটো অলপ অমলাই দিব লাগিছিল। কাৰণ যেতিয়া লাইটটো জ্বলি থাকিব ন, ওপৰতো জ্বলি যোৱা চান্স এটা আছে। এইটো আমি বহুত ডাঙৰ ভুল কৰিলো। ভাবিছো এতিয়া জ্বলে নে নজ্বলে গধূলি চাই লওঁ, তাৰপিছত কালিক লেগি আৰু চেঞ্জ কৰি দিম, অলপ তাঁৰডাল লম্বা কৰি দিম। আজিৰ কাৰণে এনেকে থৈ দিলো। এতিয়া দিন হৈ আছে তো লাইটটো জ্বলা নাই। গধূলি লাইট জ্বলে নে নজ্বলে আপোনালোকক দেখুৱাই আছো। আপোনালোকে ভিডিঅ'টো চাবলৈ চেষ্টা শেষলৈ চাই থাকক। কাৰণ এনেকুৱা হলে ন, মই য'ত গুৱাহাটীত আগতে আছিলো, মই 25-30টা এনেকুৱা চেন্সাৰৰ প্লেট আনিছিলো। বাট এতিয়া মোৰ ঘৰত আছিলে, মানে কি হয় 25-30টা লাইট জ্বলাব লাগিলে বহুত চুইচ লাগেতো। তাৰ কাৰণে আমি চেন্সাৰেদি কাম কৰো। কাৰণ চেন্সাৰেদি কাম কৰিলে সূৰ্যৰ পোহৰ যেতিয়া যাব, তেতিয়া লাইট বিলাক গধূলি হলে অটমেটিক জ্বলিব। আৰু ৰাতিপুৱা যেতিয়া সূৰ্যৰ পোহৰ ওলাব, তেতিয়া লাইট বিলাক অটমেটিক বন্ধ হৈ যাব। তাৰ কাৰণে এইটো সুবিধা হয়। আৰু এইখিনি জাগাত বহুত আন্ধাৰে হৈ থাকে। এইটো ভাল হৈছে নে নাজানো, এইটো লাইটটো ইমান দিন নাৰাখো। কিন্তু আমি টেষ্টিং কৰাৰ কাৰণে, আপোনালোকক দেখুৱাৰ কাৰণে এইটো কাম কৰিলো। আৰু আজি গধূলি ইয়াত আড্ডা হব বুলি এটা ভাৱ আছে, কিন্তু লাইটৰ পোহৰ থাকিলে। চাই থাকক ভিডিঅ'টো, গধূলিহে আপোনালোকে ভালদৰে দেখা পাব লাইটটো জ্বলিছে নে নাই। হে গাইছ, আমি এতিয়া ৰাতি লাইটটো আকৌ ভাল কৰি দিলো, একদম ক্লিয়াৰ কৰি দিলো। এতিয়া ৰাতি লাইটটো জ্বলি আছে। দিনত বন্ধ হৈ যাব, আপোনালোকক ৰাতিপুৱা দেখাই আছো। ৰাতিপুৱা বন্ধ হৈ যাব। কি অৱস্থা ৰাতি ৰাতি কাম কৰি আছো, মানে সন্তুষ্টি এটা মনৰ যে এই লাইটটো সাকসেস হৈছে। আমাৰ কিবা এটা কাম কৰিছো, সাকসেস আমি। মনত এটা হেৰি থাকে ন, কিবা এটা কাম কৰিলে বেয়া হৈ থকা বস্তুটো গুৰুত্ব কৰি দেখাই দি আপোনালোকক দেখুৱাই আছো। এই অৱস্থাটো দেখিছে নহয়, ৰাতি জ্বলি আছে। এতিয়া আপোনালোকে কাইলৈ ৰাতিপুৱা দেখা পাব। মই ৰাতিপুৱা বন্ধ হৈ যাব, অটমেটিক আপোনালোকক পোহৰ দেখাম। আমাৰ এজন মানুহক মাতি দিছো ৰব, এইজন দেখিছে নহয়, চাবলৈ মাতিছো। চাব আহিছে, চাব আহিছে। জ্বলি আছে আমি ৰাতিটো লাইট ভাল মানে এতিয়া মনটো ভাল লাগিল। ভিডিঅ'টো এতিয়ালৈ বাই। ৰাতিপুৱা আপোনালোকক মজা লাগিছে। মানে এয়া আৰু আপোনালোকক দেখুৱাম। এতিয়া ই কেনেকৈ বা ঠিক কৰিলে নাজানো, কিন্তু ভাল লাগিল এবাৰ দেখা পাই। ভাল লাগিছে। আৰু মোৰতো ভাল লাগছে। আৰু কি বুলি কয়, লাইটটোৰ লগতে আৰু এটা নতুন বস্তু বনাইছো, আপোনালোকক দেখুৱাই আছো। এইফালে চাওক, এইখন আমি বহাৰ কাৰণে তক্তা দিম আমি। ইয়াত কি হ'ব, তক্তা দি পেলাই বিন্দাছ দিনত বহি থাকিব পাৰি। অলপ মানে এনেই বতাহ মিলি থাকে। আড্ডাৰ কাৰণে এইখন বনোৱা হৈছে। মানে ইয়াত আড্ডা নহয়, তাৰ লগতে আহি আছে আপোনালোকৰ মাজত কেৰাম বোৰ্ড এখন। মানে সৰু কেৰাম বোৰ্ড, লাহে লাহে পইচা হ'লে আৰু নতুন ডাঙৰ আনিব লাগিব। ঠিক আছে গাইছ, ভিডিঅ'টো ইমানে মানে এতিয়ালৈ ইমানে। এতিয়া আমি টোপনি মাৰো, 9টা বাজিলে। আপোনালোকক ৰাতিপুৱা বন্ধ হোৱাটো দেখুৱাই আমি ভিডিঅ'টো আপোনালোকৰ মাজলৈ পঠাই আছো। নিশ্চয়। সেই গাইছ, এতিয়া ৰাতিপুৱা হ'ল মানে আপোনালোকক কৈছিলো নহয়, লাইটটো বন্ধ হ'ব বুলি। লাইটটো বন্ধ হৈ আছে। এতিয়া
তাৰপিছত আৰু এতিয়া অলপ কাম কৰিলোঁ ৰাতিপুৱা এয়া আড্ডা চাং পাতিলোঁ মানে ইয়াতে বহা হ'ব ইয়াতে ৰেষ্ট লোৱা হ'ব মানে গোটেই লগ মানে আহি আছিলে এতিয়া কিছুমান গ'ল স্কুল কিছুমান গ'ল কলেজ আমি আৰু আড্ডা দিয়াই মানুহ না আড্ডা দিয়াৰ কাৰণে বনাইছোঁ আড্ডাই দি থাকিম কেনচেল কৰি দিলোঁ ইয়াৰো আছিলে কলেজ কিন্তু ই কেনচেল কৰিলে মোৰ আছে 2টা বজাৰ পৰা ডিউটি যাব লাগিব কিন্তু আমাৰ ছাকচেছফুল হ'ল লাইটটো কাম দিছে সূৰ্যৰ পোহৰ পাই বন্ধ হৈ আছে গধূলি আৰু সূৰ্যৰ এইটো চেঞ্চৰটো দেখা পাইছিলোঁ এইটো হ'ল চেঞ্চৰটো বগা যে টেপ মাৰি দিছোঁ পানী বৰষুণ আহিলেও যেন বেয়া হৈ নাযায় তাৰ বাবে আমি হেৰি কৰিছোঁ এতিয়া ভিডিঅ'ৰ এডিটিং কৰি আছোঁ আপোনালোকৰ মাজলৈ যাই আছে ভিডিঅ' আজিৰ ভিডিঅ'টো এইখিনিতে আমি সামৰিব সমাপ্ত কৰিলোঁ আৰু এটা নতুন ভিডিঅ'ৰ আপোনালোকক লগ পাম আৰু ভিডিঅ'টোত মৰম দিব চেনি দিব কি কবি ইয়াত বাগেট দিয়াৰ কাৰণে পইচা লাগিব বাই বাই দি বাই বাই